নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো ডিসি চৰাইদেউ ৰিক্ৰুটমেণ্ট 2024 ৰ বিষয়ে, য'ত 9টা গাঁও প্ৰধানৰ পোষ্ট আছে আৰু পোষ্টটো আহিছে ডিষ্ট্ৰিক্ট কমিশনাৰ চৰাইদেউৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 30 তাৰিখ 10 মাহ 2024 লৈকে। আৰু নেমৰ পোষ্ট গাঁও প্ৰধানৰ পোষ্ট হয় আৰু নম্বৰ পোষ্ট 9টা পোষ্ট আছে। পোষ্ট যদিও কম, বাট ইয়াতে আপোনালোকে অকল মেট্ৰিক পাছ হলে এপ্লাই কৰিব পাৰিব। তাৰপিছত নেম অফ ৰেভিনিউ চাৰ্কলছ ইয়াতে দিয়া আছে। মামৰা এটা আছে, চাপেখেতি এটা আৰু সোণাৰী এটা। তাৰপিছত ৰিমিনাৰেশ্যন মানে মান্থলি চেলাৰী আপোনালোকে 9,000 কৈ পাব বৰ্তমান। তাৰপিছত এজ লিমিট ইয়াতে দিয়া আছে, আপোনালোকৰ এজ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1 জানুৱাৰী 2024। আৰু নেশ্যনেলিটি ইয়াতে দিয়া আছে, আপোনালোকে চিটিজেন অফ ইণ্ডিয়া নাগৰিক হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেজিডেণ্ট অফ দ্য ভিলেজ ইন ৰেচপেক্ট উইচ হি চি সিক্স এপইণ্টমেণ্ট, মানে আপোনালোকে পাৰ্মানেণ্ট ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু লগতে আপোনালোকে ৰেজিডেণ্ট হ'ব লাগিব। যিটো ইয়াতে যিকেইটা হেৰি আছে ঠাই, এইকেইটা ঠাইৰ আপোনালোকে ৰেজিডেণ্ট হ'ব লাগিব, তেতিয়াহে আপোনালোকে এইটো এপইণ্টমেণ্ট পাব অথবা এপ্লাই কৰিব পাৰিব। আৰু প্ৰপাৰ্টিৰ কাৰণে ইয়াতে দিয়া আছে, আপোনালোকৰ কেণ্ডিডেট শুড হেভ লেণ্ড অৰ ইমুভেবল প্ৰপাৰ্টি ইন হিজ হাৰ নেম ইন দ্য ভিলেজ উইচ হি চি ইণ্টেন্ডছ টু বি এপইণ্টেড এজ গাঁও প্ৰধান। মানে আপোনালোকৰ প্ৰপাৰ্টি থাকিব লাগিব, লেণ্ড অথবা ইমুভেবল প্ৰপাৰ্টি, যিটো আপোনালোকৰ ভিলেজত হ'ব লাগিব, যিটোত এপইণ্টমেণ্ট হ'ব গাঁও প্ৰধানৰ। তাৰপিছত চিলড্ৰেনৰ কাৰণে ইয়াতে দিয়া আছে, আপোনালোকৰ কেণ্ডিডেট শুড নট হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন ফ্ৰম এ সিংগল অৰ মাল্টিপল পাৰ্টনাৰ। মানে আপোনালোকে দুটা চাইল্ডৰ বেছি হলে নহ'ব, তেতিয়া এপ্লাই কৰিব নোৱাৰিব। সিংগল অথবা মাল্টিপল পাৰ্টনাৰ কাৰণেও দুটা আৰু বেছি চাইল্ড হলে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু লগতে আপোনালোকে ফাৰ্নিছ এ সেল্ফ এফিডেভিট ডেট দ্য এপ্লিকেণ্ট ডাজ নট হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন ফ্ৰম এ সিংগল মাল্টিপল পাৰ্টনাৰ। মানে আপোনালোকে সেল্ফ এফিডেভিট কৰি এটা এপ্লিকেশ্যন দিব লাগিব যে আপোনালোকৰ দুটাৰ বেছি চিলড্ৰেন নাই বুলি। আৰু গভৰ্ণমেণ্ট এমপ্লয় ইয়াতে দিয়া আছে, আপোনালোকে গভৰ্ণমেণ্ট এমপ্লয় হলে নহ'ব। আৰু পলিটিকেল পাৰ্টিৰ কাৰণে ইয়াতে দিয়া আছে, আপোনালোকে মেম্বাৰ হলে নহ'ব যিকোনো পলিটিকেল পাৰ্টি। যদি আপোনালোকে মেম্বাৰ হয় তেতিয়াও আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, আপোনালোকে মিনিমাম 10 পাছ হ'ব লাগিব, মানে মেট্ৰিকুলেশ্যন পাছ যিকোনো ৰেকগনাইজ ইনষ্টিটিউশ্যন অথবা বোৰ্ডৰ পৰা। আৰু ইয়াতে আদাৰ ক্ৰাইটেৰিয়া দিয়া আছে, আপোনালোকে হি চি শুড বি ফিজিকেলি ফিট এণ্ড হেভ চাউণ্ড মাইণ্ড, মানে আপোনালোকে ফিজিকেলি ফিট হ'ব লাগিব আৰু চাউণ্ড মাইণ্ড থাকিব লাগিব ভালকে। তাৰপিছত দিয়া আছে হি চি শুড নট হেভ বিন ডিক্লেয়াৰ্ড এজ এন ইনচলভেণ্ট অৰ ডিফল্টাৰ ইন পেমেণ্ট অফ গভৰ্ণমেণ্ট ডিউজ। মানে আপোনালোকে ইনচলভেণ্ট অথবা ডিফল্টাৰ হ'ব নালাগিব যিকোনো পেমেণ্টৰ কাৰণে গভৰ্ণমেণ্ট ডিউজৰ। তাৰপিছত দিয়া আছে হি চি শুড বি এ পাৰ্চন অফ হাই ষ্টেটাছ এণ্ড কমাণ্ড এণ্ড হেভ এ ৰেচপেক্টেবল পজিশ্যন ইন দি ছ'চাইটি। আপোনালোকে হাই ষ্টেটাছ কমাণ্ড থাকিব লাগিব আৰু ৰেচপেক্টেবল পজিশ্যন থাকিব লাগিব ছ'চাইটি। তাৰপিছত দিয়া আছে ইয়াতে হি চি শুড হেভ ৱৰ্ক ভলেণ্টিয়াৰ ফৰ দ্য এডভান্সমেণ্ট অফ দি গভৰ্ণমেণ্ট পলিচিজ এণ্ড প্ৰগ্ৰামছ এণ্ড ৰেণ্ডাৰ্ড এছিষ্টেণ্ট ইন নেচাৰেল ক্লেমিটিজ। মানে আপোনালোকে ৱৰ্ক অথবা ভলেণ্টিয়াৰ কৰা হ'ব লাগিব এডভান্সমেণ্ট অফ দি গভৰ্ণমেণ্ট পলিচিজ এণ্ড প্ৰগ্ৰাম অথবা ৰেণ্ডাৰ্ড এছিষ্টেণ্ট ইন নেচাৰেল ক্লেমিটিজ হ'ব লাগিব আগতীয়াকৈ। কেণ্ডিডেটছ ফুলফিলিং এবভ মেনশ্যন এলিজিবিলিটি ক্ৰাইটেৰিয়া মে ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দি ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন উইদিন ষ্টিপুলেটেড ডেট। মানে আপোনালোকে মেনশ্যন কৰা এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি ফুলফিল কৰা থাকে তেনেহ'লে আপোনালোকে ছাবমিট কৰিব লাগিব এপ্লিকেশ্যনৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ষ্টিপুলেটেড ডেটৰ ভিতৰত, যিটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে সেইটো ফিল আপ কৰি ছাবমিট কৰিব পাৰে। ইয়াতে দিয়া আছে কেণ্ডিডেট হেভ টু ছাবমিট দেয়াৰ ফিল্ড এপ্লিকেশ্যন ইন দ্য অফিচ অফ দি ডিষ্ট্ৰিক্ট কমিশনাৰ চৰাইদেউ। মানে আপোনালোকে ফৰ্মখন অফিচ অফ দি ডিষ্ট্ৰিক্ট কমিশনাৰ চৰাইদেউ তাতে জমা দিব লাগিব। আৰু লগতে ইয়াতে ডকুমেণ্টছ দিয়া আছে কি কি লাগিব। কেণ্ডিডেট হেভ টু ছাবমিট দ্য ফটোকপিজ অফ দি ফলোইং টেষ্টিমনিয়েলছ। ইয়াতে দিয়া আছে আপোনালোকে ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এটা দিব লাগিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত এজ প্ৰুফ চাৰ্টিফিকেট দিব লাগিব আৰু নৰ্মেল ফেমিলি নৰ্মছ ডিক্লেৰেশ্যন এইটো দিব লাগিব। তাৰপিছত ডকুমেণ্টছ ৰিলেটিং টু লেণ্ডেড প্ৰপাৰ্টি ইন হিজ হাৰ নেম। তাৰপিছত বাকী যায় ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট আৰু মৰ্যাদাৰ চাৰ্টিফিকেট দিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 13 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 30 অক্টোবৰ 2024 গধূলা 4টালৈকে। চ' বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। চ' আজিলৈ ইয়াতে সামৰিলোঁ, ধন্যবাদ।